নমস্কাৰ নিফটি কালি ক্লোজিঙতকৈ আজি ক্লোজিং 107 পইণ্ট ডাউনত ক্লোজিং দিলে আমি তাৰ পৰা কি গম পালো মাৰ্কেটত এটা ট্ৰেন্ড চেঞ্জ হ'বলৈ গৈ আছে মই যিটো চেনেল আগতে আপোনালোকক দেখাইছিলো আগৰ এনালিসিস ভিডিঅ'ত সেই চেনেলটোৰ পৰা এটা টপ বনাবৰ কাৰণে ৰেডি হৈছে মাৰ্কেট আমি আজি মাৰ্কেটখনত কি হৈ গ'ল সেইটো প্ৰথম ডিসকাস কৰিম আৰু তাৰ পাছত আমি অহা সোমবাৰৰ মাৰ্কেটখন কেনেকৈ খোল খাব পাৰে আৰু কেনেকৈ খুলিলে কেনেকৈ আমি ট্ৰেড প্ল্যান কৰিম আমি কেনেকৈ এনালাইজ কৰিম সেই বস্তুটো অকমান আপোনালোকৰ লগত মই ডিসকাস কৰিম এতিয়া ঠিক আছে আপোনালোকে মন দি ভিডিঅ'টো চাওক যদি চাই আগৰ ভিডিঅ'বিলাক চাই ভাল লাগিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে কৰা নাই আৰু লাইকটো কৰি দিব সেইটো মই জানো আপোনালোকক লাইক কৰি দিব আৰু মাৰ্কেটটো যদি আমি 30 মিনিট টাইম ফ্ৰেমত যদি এনালাইজ কৰোঁ 30 মিনিট টাইম ফ্ৰেমত যদি এনালাইজ কৰোঁ তেতিয়াহ'লে আমাৰ যিটো 25 এপ্ৰিলৰ দিনা আজি হৈ গ'ল 26 এপ্ৰিল যেতিয়া মই ভিডিঅ'টো এতিয়া ৰেকৰ্ডিং কৰি আছোঁ 25 এপ্ৰিলত যদি চাওঁ তেতিয়াহ'লে আমি এটা ইয়াত বিয়াৰিছ এংগলফিং এটা পেটাৰ্ণ দেখা পাইছিলোঁ প্ৰথম মই মাৰ্কাৰটো লৈ লওঁ মাৰ্কাৰটো প্ৰথম লোৱা নহ'ল মই মাৰ্কাৰটো লৈ লৈছোঁ এইটো ইয়াত এটা বিয়াৰিছ এংগলফিং পেটাৰ্ণ দেখা পাইছিলোঁ আমি 30 মিনিট টাইম ফ্ৰেমত এইটো পইণ্টত আমি এটা বিয়াৰিছ এংগলফিং পেটাৰ্ণ দেখা পাইছিলোঁ একদম টপত ওলাইছিলেহি তাৰ পাছত সেই টপত ওলোৱাৰ পাছত আমাক এটা কনফাৰ্মেশ্যন দিলে কনফাৰ্মেশ্যন সদায় আপোনালোকে জানে যে কনফাৰ্মেশ্যন কেণ্ডেল সদায় যিটো আমি পেটাৰ্ণ দেখো পেটাৰ্ণটোৰ তলত যেতিয়া ক্লোজিং দিয়ে প্ৰাইজ একশ্যনৰ মতে আমাক তেতিয়া কনফাৰ্মেশ্যন এটা পাওঁ আমি সেইডোখৰ পৰা এটা এন্ট্ৰি পইণ্টটো উলিয়াব পাৰোঁ এতিয়া কথাটো কি হ'ল আমি গম পাইছিলোঁ যে ট্ৰেণ্ডটো ডাউনত যাব আমি 25 তাৰিখে গম পাওঁ যে মাৰ্কেট ক্লোজিঙৰ সময়ত এটা বিয়াৰিছ এংগলফিং পেটাৰ্ণ বনি মাৰ্কেটটো এটা কনফাৰ্মেশ্যন দি হি ক্লোজিং হ'ল ক্লোজিং হোৱাৰ পাছত তাৰ পিছদিনাখন কি হ'ল মই 26 তাৰিখলৈকে 26 তাৰিখৰ দিনা এনালাইজ ভিডিঅ' বনাবলৈ নহ'ল মই বিশেষ এটা কাৰণত মই বাহিৰত যাব লগা হ'ল সেইটো কাৰণে সেইদিনা মই লেপটপ লৈ নগ'লোঁ মই ৰেকৰ্ডিং কৰা নহ'ল তথাপি মই কৈ দিছোঁ এতিয়া আপোনালোকৰ যেতিয়া আমি এই বিয়াৰিছ এংগলফিং পেটাৰ্ণটো দেখা পালোঁ আগদিনাখনেই ক্লোজিঙৰ সময়ত গেপ আপ অপেন হ'ল গেপ আপ অপেন হোৱাৰ পাছত সি ধুনীয়াকৈ বিয়াৰিছ আহিলে আমি অপেনিঙতে যেতিয়া অপেনিং ছেটআপত লওঁ অপেনিং ছেটআপত ডাইৰেক্ট ৰঙা কেণ্ডেল বা সেউজীয়া কেণ্ডেল দেখিলে কল বা পুট কৰিব নালাগে আমাৰ ছিষ্টেমৰ মতে ডিচিপ্লিনৰ মতে আমি কি কৰিব লাগে এটা প্ৰপাৰ ছেটআপৰ কাৰণে ৱেইট কৰিব লাগে আমি কেতিয়া গম পালোঁ এই বিয়াৰিছ এংগলফিঙৰ এই যিখিনি চেলাৰ ইণ্টাৰেষ্টেড আছিলে চেলাৰ ইণ্টাৰেষ্টেড হোৱাৰ কাৰণেহে আমাৰ এংগলফিং পেটাৰ্ণটো আমাক শ্ব' কৰাইছে যদি চেলাৰ ইণ্টাৰেষ্টেড নহ'লহেঁতেন তেতিয়াহ'লে এইটো এনেকুৱাকৈ শ্ব' নহয় লাহে লাহে আপোনালোকে ভিডিঅ' যদি চাই যায় সদায় ডেইলি বেচিছত তেতিয়াহ'লে বহুতখিনি কথা আপোনালোকে গম পাব মই বিশ্বাস আছে মোৰ বিশ্বাস আছে আপোনালোকে গম পাব যিহেতু মই গম পাইছোঁ ইমান দিনে সময় দি মই গম পাইছোঁ যে মাৰ্কেটখনত কেনেকুৱা কেণ্ডেল ষ্টিক ওলালে কেনেকুৱা মাৰ্কেটখন বিহেভিয়াৰ এটা সৃষ্টি কৰে মই আপোনালোকৰ লগত মোৰ এক্সপিৰিয়েঞ্চ সকলোবোৰ শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ' চাই থাকিব এনেকৈ আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইবটো কৰি দিবলৈ একদম নেপাহৰিব আৰু যেতিয়া প্ৰথম মাৰ্কেটত এইটো ওলাই গ'ল 30 মিনিটত তাৰপাছত 30 মিনিটত এইটো যেতিয়া ওলাই গ'ল ইয়াত এটা কনফাৰ্মেশ্যন পাই গ'ল যে আপোনালোকে এই চেলাৰখিনি এক্টিভেট হৈ গ'ল এক্টিভেট হোৱাৰ পাছত যেতিয়া এইটো আপোনাৰ এটা সাইডৱেজ জোন হ'ল সাইডৱেজ জোনটোৰ পৰা এডালে কি কৰিলে ব্ৰেকআউট কৰিলে যদি আমি এটোকে যদি 5 মিনিট টাইম ফ্ৰেমৰ কাৰণে যদি 5 মিনিট টাইম ফ্ৰেমত যদি এনালাইজ কৰোঁ তেতিয়াহ'লে ইয়াৰ পেটাৰ্ণটো বেলেগ হ'ব মই 5 মিনিটত এনালাইজ কৰি বস্তুটো কেনেকৈ চাব লাগে বস্তুটো মই আপোনালোকক দেখুৱাই দিম তাৰপাছত আমি কাইলৈৰ কাৰণে সোমবাৰৰ কাৰণে এনালাইজ কৰিম 26 27 28 29 এপ্ৰিলৰ কাৰণে তাৰপৰা আমি এইটো এদিনাই গম পালোঁ 25 এপ্ৰিলৰ দিনাই গম পালোঁ যে মাৰ্কেটটো 26 তাৰিখে এটা ডাউন ট্ৰেণ্ড হ'ব পাৰে বুলি কিন্তু কনফাৰ্মেশ্যন পোৱা নাছিলোঁ কনফাৰ্মেশ্যন আমি কিমান পইণ্টত পালোঁ যেতিয়া নেকি 550ত আহি মাৰ্কেটটো 550 তলত আহি মাৰ্কেটটো যেতিয়া ক্লোজিং দিলে আৰু যেতিয়া তাত সাইডৱেজ হ'বলৈ হ'ল সাইডৱেজৰ পৰা ব্ৰেকআউট দিলে তাৰপাছত যে এটা যে তাত কনফাৰ্মেশ্যন হৈ গ'ল তেতিয়া আমি গম পাই গ'লোঁ আমি এতিয়া লাহেকৈ সৰু টাইম ফ্ৰেমত যাম 15 মিনিট টাইম ফ্ৰেমলৈ আহিলোঁ 15 মিনিট টাইম ফ্ৰেমত যদি চাওঁ আমি ওপৰৰ পৰা এটা ট্ৰেণ্ড লাইন দেখা পাম মাৰ্কেটটো আমাৰ যদি 30 মিনিটত চাইছিলোঁ 30 মিনিটত এই কেণ্ডেল কিডালে এটা কেনেকুৱা কেণ্ডেল বনাইছিলে এটা বিয়াৰিছ এংগলফিং বনাইছিলে কিন্তু 15 মিনিটত চালে আমি এডালকৈ এনেকুৱা কেণ্ডেল দেখা পাওঁ সেইবিলাক পাৰ্থক্যবিলাক আপোনালোকে নিজে চাব চাৰ্টত সদায় চাৰ্টত চালে বস্তুবিলাক আপোনালোকে বুজি পাব চাৰ্ট চোৱাটো বহুত দৰকাৰী আৰু যেতিয়া 15 মিনিটৰ আমাৰ লাহেকৈ ইয়াৰ পৰা আজি মাৰ্কেটখন এনেকৈ নামি আহিছিলে এই কেণ্ডেলটোত আপুনি কনফাৰ্ম হ'ল যে মাৰ্কেটটো এতিয়া ডাউন ট্ৰেণ্ড ইয়াত ষ্টাৰ্ট হ'ব কিন্তু এণ্ট্ৰি হোৱা নাই কি কাৰণে এণ্ট্ৰি হোৱা নাই আপোনালোকে ষ্টপ লছ লগাবলৈ সৰুকৈ ইয়াত গ্ৰীণ কেণ্ডেল একডালো পোৱা নাই বা টপ এটাও পোৱা নাই
টপ আৰু বটম যদি আপোনালোকক ফাইন কৰিবলৈ ইজি ভাষাত যদি বুজাব লাগে তেতিয়াহ'লে কমেণ্ট কৰিব, মই এটা এক্সট্ৰা ভিডিঅ' টপ আৰু বটমৰ ওপৰত মই বনাই দিম। টপ আৰু বটম এইকাৰণে জানিব লাগে, যেতিয়া আপুনি কল ছাইডৰ অপশ্যনত এণ্ট্ৰি এটা লয় তেতিয়া আমি সদায় বটমত এণ্ট্ৰি ল'ব লাগে, আৰু যেতিয়া পুট ছাইডৰ লয় তেতিয়া আমি সদায় টপত এণ্ট্ৰি ল'ব লাগে। এইটো তাৰ পাছত এতিয়া কি হ'ল, মাৰ্কেটটো ইয়াত ছাইডৱেজ হ'ল। ছাইডৱেজ হোৱাৰ লগে লগে মাৰ্কেটটো আপোনালোকৰ এনেকুৱাকৈ নাভাবিব যে মাৰ্কেটটো এতিয়া তললৈ আহিলে মই গাড়ীত উঠিব নাপালোঁ, মই এণ্ট্ৰি ল'ব নাপালোঁ যে মোক এৰি থৈ গুচি গ'ল, তেনেকুৱা কেতিয়াও নহয়। এণ্ট্ৰি সকলোকে দিয়ে, কিন্তু আমাৰ নিজৰ ডিচিপ্লিন অনুযায়ী আমি ৰখিব লাগে আমাৰ নিজৰ এটা এণ্ট্ৰি টপ পইণ্টলৈ, মানে আমি যিমান কম দামত কিনিব পাৰোঁ আমি সিমানে আমি লাভ থাকে, আমাৰ লাভ হয় আৰু আমাৰ ষ্টপ লছটো সৰু হয়। তাৰ পাছত এতিয়া 15 মিনিট টাইম ফ্ৰেমত যদি চাই আপোনালোকে ইয়াৰ পৰা এটা ধুনীয়াকৈ এটা ডাউন ট্ৰেণ্ড আজি ফ'ল' কৰি আহি আছিলে বছ, এইটো নিচিনাকৈ এটা ডাউন ট্ৰেণ্ড আহি আছে এইডোখৰ পৰা। এইটো ট্ৰেণ্ড লাইন আপোনালোকে দেখা পাইছে, মই এতিয়া লগাই দিছোঁ। এই ট্ৰেণ্ড লাইনডালত যেতিয়া ওচৰ পালেগে, মই এতিয়া সৰু টাইম ফ্ৰেম কৰি দিওঁ, 5 মিনিট টাইম ফ্ৰেম। আমি এতিয়া এণ্ট্ৰি বিচাৰিম ইয়াত। এণ্ট্ৰি কোনডোখৰত আজি এণ্ট্ৰি আছিলে, এইটো মাৰ্কেটটো আহিলে টাচ হৈ আহি আছে, এইডোখৰ পৰা এটা এণ্ট্ৰি এনেকৈ কৰি, সেইটো ভুল এণ্ট্ৰি হয়। মাৰ্কেটটো ওচৰত আপুনি কম দামত কিনিব পোৱা নাই, এইডোখৰত এটা আপোনাৰ এণ্ট্ৰি বনিছিলে, এইডোখৰত এটা এণ্ট্ৰি বনে, আপোনাৰ ডিপ ইন দা মানি হ'ব লাগিব সেইটো, নহ'লে এট দা মানি আৰু OTM হ'লে আপোনাৰ কি হ'ব, তাত টাইম ডিকে হ'ব। ইয়াত এটা আপোনাৰ এণ্ট্ৰি বনে আৰু আপোনাৰ এইখিনিত এটা এণ্ট্ৰি বনে, আৰু যেতিয়ালৈকে যদি ওপৰত যদি এটা ব্লাইণ্ডত যদি এণ্ট্ৰি যদি আপোনালোকে কেনেবাকৈ কৰিছিলে, তেতিয়াহ'লে মাৰ্কেটটো যেতিয়া আপোনাৰ তললৈ আহি থকা দেখা পায়, তেতিয়া এনেকৈ এটা ডাউন ট্ৰেণ্ড লাইন লগাই আপোনালোকে ট্ৰেডটো হোল্ড কৰিব পাৰে। কি কাৰণে, কেতিয়াবা সেই ট্ৰেডটো দিনটো এটা ডাউন ট্ৰেণ্ড আজি নিচিনাকৈ হ'ব পাৰে বুলি আপোনালোকে এইটো ষ্টপ লছটো ট্ৰেইল কৰি থাকিব পাৰে। এইটো এটা ট্ৰেণ্ড লাইনত যেতিয়া ট্ৰেণ্ড লাইনডালৰ ওপৰত ক্লজিং পাব, তেতিয়া সেইটো ট্ৰেড তাতে গোটেই ফুল কোৱান্টিটি আপোনালোকে এক্সিট কৰিব। ঠিক তেনেকুৱা এটা প্লেনত যদি আপোনালোকে প্লেন কৰে, তেতিয়া আপোনাৰ ডাঙৰ প্ৰফিট কৰিব পৰা যায়, আপোনালোকৰ লছ কম হ'ব তেতিয়া ডাঙৰ। আৰু আজি মাৰ্কেটটো কোনডোখৰ পৰা থকা খালে, 400ৰ পৰা। 400ৰ পৰা যে মাৰ্কেটটো এডোখৰ পৰা এটা 400টো ষ্ট্ৰং ছাপৰ্ট জ'ন হয়, আমি সেইটো গম পাওঁ। কি আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে 400টো এটা ষ্ট্ৰং ছাপৰ্ট জ'ন হয়। যেতিয়ালৈকে মাৰ্কেটটো 400ৰ ওপৰত ছাষ্টেইন কৰি থাকিব, তেতিয়ালৈকে নিফটি ওপৰলৈ যোৱাৰ সম্ভাৱনাটো ইয়াৰ পৰা বেছি আছে। এতিয়া মাৰ্কেটটো আমাৰ 26, 27, 28, 29 এপ্ৰিলৰ দিনা যেতিয়া অ'পেন হ'ব, যদি ফ্লেট অ'পেন হয়, ঠিক আছে, মই সেইটো মই প্ৰথমতে দেখুৱাই লওঁ আপোনালোকক 400টো কি কাৰণে এটা ষ্ট্ৰং ছাপৰ্ট। তাৰ কাৰণে মই এতিয়া 15 মিনিট টাইম ফ্ৰেমত যাব লাগিব। 15 মিনিট টাইম ফ্ৰেমত আমাৰ হৈছিলে 25 এপ্ৰিলৰ দিনা, আপোনালোকে চাওক মাৰ্কেটটো গেপ ডাউন অ'পেন হয়, এটা এনেকৈ কৰি পিনে ট্ৰেংগল পেটাৰ্ণ হৈছিলে। ট্ৰেংগল পেটাৰ্ণটো বনাৰ পাছত, এইটো এটা ট্ৰেংগল পেটাৰ্ণ হৈছিলে, ট্ৰেংগল পেটাৰ্ণটো বনাৰ পাছত মাৰ্কেটটো ক্ৰমান্বয়ে ক'লৈ গৈছিলে, এটা বহুত মোমেণ্টাম, ভাল এটা মোমেণ্টাম বহুত ওপৰলৈকে গৈছিলে। এই পেটাৰ্ণটো ব্ৰেকআউটটো ক'ত হৈছিলে, পইণ্টটো যদি আপোনালোকে ভালকৈ চায়, 22,400 22,400টো এটা ষ্ট্ৰং ছাপৰ্ট লেভেল এতিয়া বনি আছে। কি কাৰণে, যিডোখৰ পৰা ব্ৰেকআউট হয় সেই জোনটো এটা ষ্ট্ৰং ছাপৰ্ট আৰু ৰেজিষ্টেণ্টৰ কাম কৰে। ঠিক আছে, এতিয়া 400টো এটা ষ্ট্ৰং ছাপৰ্ট, এই ষ্ট্ৰং ছাপৰ্টটো এইটোৰ পৰা, ইয়াৰ পৰা মাৰ্কেটটো, এতিয়া এইটো হৈ গ'ল, ক'লৈ গ'ল এইডাল, এইডাল, ইয়াৰ পৰা মাৰ্কেটটো 29 তাৰিখে, 26, 27, 28, 29 তাৰিখে সোমবাৰে যেতিয়া অ'পেন হ'ব মাৰ্কেটটো, ঠিক আছে, অ'পেন যদি ফ্লেট অ'পেন হয়, মই প্লেন কেনেকৈ কৰিম কৈ দিছোঁ। যদি ফ্লেট অ'পেন হয়, ফ্লেট অ'পেন হৈ এনেকৈ এটা যদি ছাইডৱেজ জ'ন বনাই যদি ব্ৰেকআউট কৰে, সেই ব্ৰেকআউট কেণ্ডেলডালৈ ল'টো ষ্টপ লছ লৈ আপোনালোকে এটা আপ ছাইডৰ ট্ৰেড ল'ব পাৰিব। তাৰ ফাৰ্ষ্ট টাৰ্গেট আমাৰ এইটো ৰেজিষ্টেণ্টৰ কাম কৰিব। মাৰ্কেটটো আজি যিডোখৰ পৰা ওপৰৰ পৰা আহি অকণমান টাইম পাছ কৰি আহিলে, সেই টাইম পাছ জোনটো এটা ৰেজিষ্টেণ্টৰ কাম কৰিব, 520 to 530, এৰাউণ্ড 500। এই 500ৰ ওচৰে পাজৰে এইটো এটা ৰেজিষ্টেণ্টৰ কাম কৰিব। ফাৰ্ষ্ট টাৰ্গেট তালৈকে ৰাখিব পাৰিব, আৰু যদি সেইটো পাৰ হৈ যায়, ছেকেণ্ড টাৰ্গেট এইটো প্ৰিভিয়াছ ডে হাইলৈকে ৰাখিব পাৰিব। ঠিক আছে, আৰু যদি গেপ আপ অ'পেন হয় তেতিয়া কি কৰিব, যদি গেপ আপ অ'পেন হয়, যদি আমাৰ এই ৰেজিষ্টেণ্ট লেভেলত গেপ আপ অ'পেন হ'ল, যেনিবা মই ধৰি ল'লোঁ 540 বা 560 ওচৰত গেপ আপ অ'পেন হ'ল, গেপ আপ অ'পেন হোৱাৰ পাছত যেতিয়া নেকি মাৰ্কেটটো ডাউন আহি যেতিয়া এটা বটম পাব 500 to 580 ভিতৰত, এইটো যেতিয়া এই ট্ৰেণ্ড লাইনডাল হ'ব, এই ট্ৰেণ্ড লাইনডালৰ ওচৰত যেতিয়া এটা ছাপৰ্ট লৈ ইয়াত এটা বুলিছ পেটাৰ্ণ, কেণ্ডেলষ্টিক পেটাৰ্ণ পাব, সেই পেটাৰ্ণটো পাওঁতে
তাত আপোনালোকে এটা আপসাইডৰ চাব পাৰিব কিন্তু যেতিয়ালৈকে 400ৰ ওপৰত মাৰ্কেটটো থাকে তেতিয়ালৈকে আপোনালোকে ডাউন সাইডৰ প্ল্যান নকৰিব আপসাইডৰ প্ল্যান কৰক কম কোয়ান্টিটিত কৰক মাৰ্কেটটো অকমান ট্ৰেপ জোনত আছে কম কোয়ান্টিটিত কৰক তেতিয়া আপোনালোকে সাকসেসফুল হ'ব তাৰ পাছত গ্যাপ ডাউন যদি ওপেন হয় তেতিয়া কি কৰিম যদি গ্যাপ ডাউন ওপেন হয় 400ৰ তলত এটো 22400 টো আমাৰ কাৰণে এটা ষ্ট্ৰং সাপোৰ্ট হৈ আছে যদি 400ৰ তলত যদি গ্যাপ ডাউন ওপেন হয় তেতিয়া আমি সদায় ওপৰৰ পৰা ওপৰত এটা টপ বিচাৰিম ওপৰত টপ বিচাৰিম ডাবল টপ বিচাৰিম নহলে ট্ৰিপল টপ বিচাৰিম নহলে আমি ওপৰৰ পৰা কিবা আমি বিয়াৰিশ ক্যান্ডেলষ্টিক প্যাটাৰ্ন বিচাৰিম হে প্যাটাৰ্নত আমি এটা ডাউন সাইডত ট্ৰেড কৰিম 400ৰ তলত যেতিয়া ওপেন হ'ব মাৰ্কেট তেতিয়া আমি ডাউন প্ল্যান কৰিম যেতিয়া 400ৰ ওপৰত মাৰ্কেটটো থাকিব তেতিয়া আমি আপ প্ল্যান কৰিম কিন্তু কম কোয়ান্টিটিত কৰিম মাৰ্কেটটো অকমান ট্ৰেপ জোনত আছে ঠিক আছে আজিলে ইমানতে ভিডিওটো সামৰিছো যদি চাই ভাল লাগিছে আপোনালোকৰ সাবস্ক্ৰাইব যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু যদি ডেইলি মাৰ্কেট এনালাইসিছত কিবা যদি ভুল হৈছে আপোনালোকৰ যদি পইণ্ট অফ ভিউ কিবা থাকে তেতিয়াহলে কমেন্ট বক্সত লিখিব মই শুধৰাবৰ কাৰণে চেষ্টা কৰিম আৰু যদি প্ৰাইজ একচনৰ কিছুমান লাৰ্নিং ভিডিও আপোনালোকে বিচাৰিছে তেতিয়াহলে কমেন্ট বক্সত লিখিব মই হেতু ওপৰত মই দীঘলীয়াকৈ এটা ভিডিও বনাবৰ কাৰণে ট্ৰাই কৰিম এটা নহয় বহুত ভিডিও বনাম আপোনালোকৰ যেনেকুৱা ৰিকুৱেষ্ট লাগে যেনেকুৱাকৈ ৰিকুৱেষ্ট কৰে যেটো আপোনালোকে শিকাব কয় মই যিমান দূৰ জানো সিমানখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম ঠিক আছে থ্যাংক ইউ ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে আকৌ এবাৰ থ্যাংক ইউ